নমস্কাৰ মই মোৰ ভিউৱাৰসকল তো এইটো এটা নতুন ডিজাইনৰ ব্লাউজ আহিছে এই ব্লাউজটো মই ফৰ্মা কাটি দেখুৱাই আছো আপোনালোকক তো চাই যাব কমপ্লিট ভিডিওটো তো বলক আমি দেৰি নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰো তো এইটো আৰ্ট পেপাৰ লৈছো ব্লাউজৰ লম্বা আমাৰ 14 ইঞ্চি আছে কিন্তু 1 ইঞ্চি সিলাই কাৰণে লাগিব আৰু 1 ইঞ্চি মিডলত যোনটো কাটিং হ'ব তাৰ কাৰণে 1 ইঞ্চি তাৰ কাৰণে আমি 16 ইঞ্চি লৈছো তো 6.5 ইঞ্চি পিনো লৈছো কাৰণ তেতিয়া আমাৰ মানে সিনটো সিধা হ'ব ঠিক আছে তো আমাৰ এটো 34 সাইজৰ ব্লাউজ আছে তো মই লিখি দিছো 34 সাইজৰ ব্লাউজ হয় এটো তো ইয়াতে আমাৰ 8.5 ইঞ্চি লাগে হিচাপত কিন্তু আমি 9.5 ইঞ্চিত মাৰিম কাৰণ মিডলৰ এটা আমাৰ কাটিং থাকিব যে তাৰ কাৰণে 9.5 ইঞ্চিত মাৰিম ঠিক আছে ইয়াতে আমি 9.5 ইঞ্চিত মাৰিম কিন্তু ইয়াতে আমি 7.5ত মাৰিব লাগিছিল কিন্তু 10.5ত মাৰি আছো কিয় মাৰি আছো হেতু অকমান পিছত বুজি হ'ব মই হেতু বুজাই দিম আপোনালোকক তো ইয়াতে আমি সমান কৰি সিন মাৰিলাম দেখিছে নহয় সিধা স্কেলৰে সিন মাৰি আছো আৰু ইয়াতো সিধা স্কেলৰে সিন মাৰি আছো কিন্তু ইয়াতে এটা কিন্তু আছে পিছত বুজিব হেতু কিন্তুটো কি হয় তো ঠিক আছে বুজিছে 4 ইঞ্চি আৰু 1 ইঞ্চি আমাৰ মিডলত যোনটো কাটিং হ'ব তাত সিলাই হ'ব তাৰ কাৰণে আমি 1 ইঞ্চি লম এক্সট্ৰা তো বুজিছে আৰু ইয়াতে আমি 2 ইঞ্চি এক্সট্ৰা লৈছো ঠিক আছে 8.5 9.5 10.5 ঠিক আছে তো এইটো দেখা পাইছে না 10.5 ইঞ্চি লৈছো ঠিক আছে 10.5 ইঞ্চি লৈছো আৰু ইয়াতে আমি 1.5 ইঞ্চি এলাও মানে সিলাই কাৰণে লম কি কাৰণ 10.5 ইঞ্চি লৈছো হেতু আপুনি নিশ্চয় ভিডিওত বুজি পাব কিয় লৈছো তো অকন পিছতে বুজি পাব বেছি দেৰি নালাগে তো ভিডিওটো সম্পূৰ্ণ চাই যাব তো ভিডিওটো চাই ভাল লাগিলে এটা লাইক কৰিব তো ওপৰত মহৰা কাৰণে আমি লৈছো 11 ইঞ্চি তো আমাৰ বহুত ডাউন আছে বেক সাইড তো 11 ইঞ্চি লৈছো আৰু ইয়াতে 3 ইঞ্চি মানে কি 2 জোতা কম 3 ইঞ্চি ঠিক আছে মহৰা কাৰণে আমি সিন মাৰি আছো আমাৰ শেপ স্কেল যে আছে শেপ স্কেলৰে মাৰিছো সিধা মাৰিলে মাৰিব পাৰে হেতু আপোনাৰ কথা আৰু ইয়াতে আমি 3 ইঞ্চিত দাগি মাৰিম মহৰা 3 ইঞ্চি বা আমি ইয়াতে সিন কৰি কেনে ধুনিয়াকৈ মিলাই লম তো কলমেদি মিলাবা হিমান ঠিক নহয় পেন্সিল মানে কি চক মাটি হলে বেছি ভাল হয় আৰু যেটা আমি চক মাটি দিয়ে বেছি ইউজ কৰো তাৰ কাৰণে আমি মই মানে হিমানটা সঠিক মিলাব পৰা নাই আৰু এটো কাটিংত মিলি যাব তো 1 ইঞ্চি ডাউন লৈছো আমি 6.5 ইঞ্চি বা 8.5 ইঞ্চি লৈছো আৰু ইয়াতেও যেটো আমাৰ 1 ইঞ্চি কাটিংত যাব তো ঠিক আছে ইয়াতে আছে আপোনাৰ 3 ইঞ্চি আৰু ইয়াতে আমি লম আপোনাৰ 3.5 ইঞ্চি ঠিক আছে মানে কি এটো আমাৰ কাটিংটো কি কাটিং কয় আপোনালোকে কমেন্ট কৰি জনাব কলো যোনটো কাটিং হয় হেতু কাটিং বহুতে কিবা কাটিং কৈ আছে মোৰ আহা নাই এতিয়া আপোনালোকে জনাই দিবচোন কি কাটিং কয় এটো প্ৰিন্সেছ কাটিং না কি কাটিং কয় আৰু হেনকুৱা বুলি কৈছে আৰু কিছু মানে ঠিক আছে তো ইয়াতে আমাৰ মিডিলত আমি এটা সিন মাৰিম এনাকে সমান দুভাজ কৰি লব আপোনালোকৰ লব মিডিলত সিন মাৰিব তেতিয়ালে আপোনাৰ জুখিব দৰকাৰ নাই ইয়াতে আমি 2 ইঞ্চি লম তো 2 ইঞ্চি কি কাৰণ লৈছো এটো বুজিব নিশ্চয় 2 ইঞ্চি বেছি আছিল না যে 2 ইঞ্চি লৈ আছো ইয়াতে আমি 1 ইঞ্চি মানে কি সিলাই কাৰণে লাগিব আৰু হাফ ইঞ্চি 1 ইঞ্চি ঠিক আছে আমি কাটিংটো কিন্তু হাফ ইঞ্চিতে কৰিম 1 ইঞ্চি মাৰ যাবই 6.5 ইঞ্চি আছিল 8.5 ইঞ্চি কাটিছো এই কাৰণে তো ইয়াতে 3 ইঞ্চি 3 ইঞ্চিতে আপুনি মাৰ্জিন মাৰি লব মই যেনেকৈ লৈছো তো 3 ইঞ্চিত হলেহে আপোনাৰ সিলাইটো মানে ভালদৰে পাৰফেক্ট হিচাপে দেখা যাব তো আমাৰ কিছু মানে কাটি আছে 2 ইঞ্চি 1.5 ইঞ্চি তেতিয়া হলে আমাৰ মহৰা লগত একেলগে সিলাইটো আহি যায় তো কাটিংটো তো দেখাই নাপাব হেতু যে পাইপিং লগাব কিবা লগাব আপুনি ঠিক আছে এটা হাফ ইঞ্চিত মাৰাছিল তো 1 ইঞ্চি কৰি দিল হেতু কাটি কেনে বুজি পাইছে নহয় তো কমপ্লিট ভিডিওটো চালে ভালদৰে বুজি পাব তো তাৰ পৰা মিডল আৰু ইয়াৰ পৰা মিডল কৰি কেনে সমান এটা সিন মাৰি দিছো ঠিক আছে এটো শেপ স্কেল দিয়ে এটা এনেকা সিন মাৰি লব আপোনাৰ যদি শেপ স্কেল আছে আৰু আমাৰ ইয়াতে 4 ইঞ্চি ডাউনত মাৰি আছো মহৰাৰ পৰা 4 ইঞ্চি ডাউন ঠিক আছে শেপ স্কেল আছে যদি ধুনিয়া আৰু শেপ স্কেল নাই যদি হাতে দিয়ে কিবা শেপ কৰি মিলাই লব এই স্কেলটোৰ দাম বেছি নহয় আপুনি কিনিলে কিনিব পাৰে যত নেকি মেটেৰিয়েলছৰ দোকান আছে টেইলাৰিংৰ তাত যে কিনি লব যদি টেইলাৰিংৰ কাম কৰে নিশ্চয় এটো জৰুৰী হয় এই শেপ স্কেলৰ তাৰ কাৰণে কৈছো কিনি লবৰ কাৰণে কিনি ললে আপোনাৰ ভাল হয় আৰু আমি এটো ডাউনতে অল সিন মাৰিম ওপৰত সিন নামাৰো ঠিক আছে ইয়াতে আৰু চাইছে না ইয়াতে হাফ ইঞ্চি মই উঠাই লৈ আছো কি কাৰণ উঠাই লৈ আছো হেতু নিশ্চয় পিছত বুজি পাব
তো পিছত মই এতিয়াই বুজাই দি আছোঁ কি কাৰণ হাফ ইঞ্চি লৈ আছোঁ আৰু ইয়াতে যে আছে আমাৰ ইয়াতে আমি হাফ ইঞ্চি ওপৰত ল'ম ইয়াতে আমি উঠাই দিছোঁ আৰু ইয়াতে আমি উঠাই দিম হাফ ইঞ্চি ঠিক আছে মিডিলত কিন্তু ঠিকে থাকিব কি কাৰণ থাকিব সেইটো বুজি পাব বহুতৰে আমাৰ ব্লাউজটোৰ মানে আমাৰ কি মিডিল মানে মাজত নামি যায় ঠিক আছে আমাৰ য'ত কমৰ চিলাই থাকে তাত নামি যায় নামি গ'লে বেয়া দেখা হয় তাৰ কাৰণে আপুনি হাফ ইঞ্চি উঠাই ল'ব হাফ ইঞ্চি উঠাই ল'লে সেইটো প্ৰব্লেম আৰু নাহে তাৰ কাৰণে মই হাফ ইঞ্চি উঠাই দিছোঁ তো ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো ক'ৰ পৰা চাই আছে আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে আপোনালোকে আৰু চেনেলত নতুন হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিঅ'টো চাই বহুত বেছি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰিলে শ্বেয়াৰ কৰিব পাৰে আপোনালোকৰ বন্ধু বান্ধৱী মানে সহায় হ'ব আৰু বিলকুল ফ্ৰী হয় মোৰ ভিডিঅ'টো ডাইৰেক্ট ফ্ৰী হয় আৰু কোনো টকা পইচা জৰুৰী নাই আৰু তো আপোনালোকক শিকাব খুজি আছোঁ কিন্তু আপোনালোকে সেই শিকিব নোখোজে তো হাফ ইঞ্চি তাত উঠাই দিছোঁ দেখা পাইছে কাৰণ ইয়াতে আমি 1 ইঞ্চি কৰি 2 ইঞ্চি কাটি কেনে পেলাই দিম কাটি কেনে পেলাই দিয়া তেতিয়া যে 2 ইঞ্চি আমি বেছি লৈছিলোঁ ন সেই 2 ইঞ্চিটো ওলাই কেনে গুচি গ'ল আৰু ইয়াতে আমাৰ মাজত কি আহিব ধুনীয়া এটা মানে চেপ আহি যাব আৰু প্লাছ আমাৰ অলপ বহল মানে চেপৰ কাৰণে তাত যোনখিনি আমাৰ মানে এলাও লাগে মিডিলত এইটো আমি কাটি দিম এনেকৈ আৰু ইয়াতো আমাৰ এইটো যোনটো পাৰ্ট আহিব এইটো পাৰ্টটো আমাৰ কাটিং কৰিব লাগিব 1 ইঞ্চি আমি 1 ইঞ্চি যে ভৰাই আছিল এইটো পাৰ্টটো 1 ইঞ্চিটো কাটিং যোৱা নাই ন আমাৰ এইটো পাৰ্টটো আমি 1 ইঞ্চি কাটিং কৰি পেলাই দিব লাগিব এয়া দেখিছে নহয় 1 ইঞ্চি বেছি আছে তাত 1 ইঞ্চি বেছি ওলাইছে সেইটো কাৰণে আমি মিডিলত 1 ইঞ্চি বেছি লৈছিলোঁ যেহেতু আমি চিলাইত তাত দাবাব লাগিব 1 ইঞ্চি তাৰ কাৰণে ইয়াতে 1 ইঞ্চিটো কাটি কেনে পেলাই দিব লাগিব তো ভিডিঅ'টো চাই কেনেকুৱা পাইছে প্লিজ কমেণ্ট কৰি জনাব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে সেইটো কমেণ্ট কৰি জনাব আৰু এই ভিডিঅ'টো আপুনি কি কৰিব আপুনি লগাই ল'ব ঠিক আছে এইটো আমাৰ ফ্ৰণ্ট পাৰ্ট হয় লগাই লৈ সন্মুখত লগাই লৈ কেনে আপুনি কাটিং কৰিব এনে কিন্তু ভিডিঅ'টো চাই কেনে যদি কাটিং কৰিব ধৰে কিন্তু কাটিং কৰিব নোৱাৰিব ভিডিঅ'টো সন্মুখত লগাই ল'ব লগাই লৈ কাটিং কৰিব তাৰপিছতো যদি বুজি নাপায় মোক তেতিয়াহ'লে কমেণ্ট কৰি জনাব ঠিক আছে বেক পাৰ্ট আমি 16 ইঞ্চি লৈছোঁ ফ্ৰণ্ট পাৰ্টটো আমাৰ 16 ইঞ্চি আছিল বেক পাৰ্টটো যিহেতু আমাৰ মিডিলত কাটিং হ'ব তো আৰু মোৰ 6.5 ইঞ্চি তো সেই চিষ্টেমতে আমি বেক পাৰ্টটোও কাটিম বেক পাৰ্টটোত সিমান কিন্তু এটা নাই কিন্তু ফ্ৰণ্ট পাৰ্টটোত কিন্তু এটা বেছি আছিল তাৰ কাৰণে ফ্ৰণ্ট পাৰ্টটোৰ বেছি বুজাব লগা হৈছে তো সেয়া কৈছোঁ আৰু মহৰা 11 ইঞ্চি ল'ব বেক পাৰ্টটো ফ্ৰণ্ট পাৰ্টটো 11 ইঞ্চি আছিল ঠিক আছে তো এটা 8.5 ইঞ্চিত মাৰিম ইয়াতে কোনো বেক চাইডে 1 ইঞ্চি এলাও থাকিব আমাৰ 7.5 হ'লে 30 হ'ব 34 কমৰ 34 যিহেতু বডি আছে 30 ইঞ্চি থাকিব তো মিডিলত লৈ আমি 1 ইঞ্চি আমাৰ টিকিনৰ কাৰণে মাৰ্জিন মাৰি ল'ম ইয়াতে 3 ইঞ্চি ল'ম বহুত ওপৰলৈকে টিকিন নিদিব কিছুমানে বহুত ওপৰলৈকে দিয়ে বহুত ওপৰলৈকে দিলে তাৰমানে আপোনাৰ এলাও যোনটো লাগে ন সেই এলাওটো আহি নাযাব নগ'লে তাৰমানে টাইটটো বেছি হৈ যাব ইয়াতে আমি 1.5 ইঞ্চি মানে চিলাই কাৰণে লৈছোঁ 8.5 ইঞ্চি 8.5 মানে 17 34 চাৰিটা বাটত বুজাত নিশ্চয় অসুবিধা হোৱা নাই চাগে ইয়াতে হাফ ইঞ্চি উঠাই দিম আমি ফ্ৰণ্ট পাৰ্টতো আমি হাফ ইঞ্চি উঠাইছিলোঁ তো বেক পাৰ্টতো আমি হাফ ইঞ্চি উঠাব লাগিব হাফ ইঞ্চি উঠাইছোঁ ইয়াতো আৰু ইয়াতে যে আমাৰ সেই মহৰা মানে কি সেইটো বাট কাটিছিলোঁ চেম তেতিয়াহে হ'ব এইটো বাটেদি আমি দাগি মাৰি ল'ম যদি আপুনি ফ্ৰণ্ট পাৰ্টত চেপ দিব খোজে সেইটো আপোনাৰ কথা আপুনি দিব পাৰে বেছি শকত হ'লে নিদিলেও কথা নাই আৰু ক্ষীণ হ'লে দিলে দিব পাৰে তলৰ পৰা আমাৰ 4 ইঞ্চি থাকিব আৰু ওপৰত 13 ইঞ্চিত চিন মাৰিম 13 ইঞ্চিত চিন মাৰিলে আপোনাৰ 2 ইঞ্চি 1 ইঞ্চি চিলাই কাৰণে 2 ইঞ্চি চিলাই কাৰণে যাব মিডিলত যোনটো চিন আহিব সেইটো 1 ইঞ্চি যাব আৰু 1 ইঞ্চি তল ওপৰ মিলি কেনে 2 ইঞ্চি যাব বুজি পাইছে নহয় তল চাইড অলপ ডাঙৰ থাকিব তাৰ কাৰণে 1 ইঞ্চি বেছি লৈছোঁ আমি তলত 1 ইঞ্চি বেছি লৈ আমাৰ 7 স্কেল দি আছে 7 স্কেল দি চিন মাৰি আছোঁ আৰু ইয়াতে ধুনীয়াকৈ মিলাই ল'ব এনেকৈ মই যেনেকৈ মিলাই লৈছোঁ চাই কেনে শেষত কমেণ্ট কৰি জনাব কেনেকুৱা পালে এতিয়াও জনাব পাৰে তো সেইটোৱে কৈ আছোঁ আৰু আপোনাৰ যদি ভিডিঅ'টো চাই ভাল লাগে বহুত ভাল লাগে তেতিয়াহ'লে আপুনি শ্বেয়াৰ কৰিব পাৰে এটা আৰু এনেকুৱা যেনেকুৱা ভিডিঅ' আপুনি চাব বিচাৰে তো কমেণ্ট কৰি জনালে হ'ল মই আপোনালোকক নিশ্চয় সহায় কৰিম আপুনি কিবা নোৱাৰিলেও কমেণ্ট কৰি সুধিব পাৰে মোক নিশ্চয় মই সহায় কৰিম আৰু কমপ্লিট
কমেন্টৰ মই ৰিপ্লাই কৰোঁ ৰিপ্লাই নকৰাকে এনেকুৱা এটা কমেন্ট যাব দিয়া নাই যে মই ৰিপ্লাই কৰা নাই তো আপোনাক নিশ্চয় সহায় কৰিম আৰু যিমানখিনি মই পাৰো সিমানখিনি সহায় কৰিম আৰু ফৰ্মা বহুতে মানে কিনি কেনে চলাই আছে তো মই ফ্ৰী হয় মই ফ্ৰীতে কাটিং কৰি দেখুৱাই দিছো আৰু যদি আপোনাক কাটিং কৰি দিব লাগে তেতিয়ালে মোৰ তাত আহিলে হ'ল মই কাটিং কৰি কেনে দি দিম আপোনাক যেনেকুৱা ফৰ্মা লাগে আপোনাক ঠিক আছে এটো বেক পাৰ্ট তো লিখি ৰাখিব এনেকে ফ্ৰন্ট পাৰ্ট বেক পাৰ্ট যদি আপোনাৰ মানে উল্টা লাগি যাব পাৰে দুটাও সেমে হয় ফ্ৰন্ট পাৰ্ট আৰু বেক পাৰ্টৰ সেইকাৰণে কৰিছো কাটিংৰ টাইমতে এটো কৰিব হাত আছে আমাৰ 10 ইঞ্চি তো 11 ইঞ্চি চিন মাৰিছো আৰু ইয়াতে 3.5 ইঞ্চি ল'ব আপুনি ওপৰ ডাউনৰ কাৰণে আৰু ধুনীয়া চিন মাৰি ল'ব নকলে হয় তথাপিতো মই কৈছো আৰু বুজাত যেটো অলপ সুবিধা হ'ব তো 11 ইঞ্চি আছে 5.5 ইঞ্চিত মাৰিছো আৰু ইয়াতে 1.5 ইঞ্চি এলাও কাৰণে ডাঙৰ সৰু কৰাৰ কাৰণে ৰাখিছো আৰু যেটা আমাৰ 6.5 ইঞ্চি আছিল 6.5 7.5 আমি মাৰি দিম ঠিক আছে তাতে 1 ইঞ্চি যেটা আমাৰ সিলাই কাৰণে যাব মহৰা তো ওপৰৰ পৰা আমি শেপটো লম হাতৰ আৰু তলটা আমি উল্টা ফালৰ পৰা এইটো শেপে দিয়ে মাৰিম স্কেলটো ঠিক আছে এটা কাটিং কৰিম চাব আপুনি আৰু ইয়াতে ল'ব আপুনি 8 ইঞ্চি 3 ইঞ্চি আপুনি 8 ইঞ্চি ল'ব পাৰে কিন্তু তাত তলত নলব 8 ইঞ্চি বা 3 ইঞ্চি ল'লে ধুনীয়া আৰু পারফেক্ট হয় ব্লাউজ যিমান ডাঙৰ হ'ব ইমান বেছি ল'ব পাৰে আপুনি সৰু হলে কমাই ল'ব ভিডিওটা কেনেকুৱা পাইছে কমেন্ট কৰি জনাব ঠিক আছে তো ব্লাউজ কাটিং হৈ গল বহুত সহজ হয় আৰু আপুনি যদি নোৱাৰে তেতিয়াহলে আপুনি ভিডিওটো সন্মুখত লগাই ল'ব লগাই লৈ এটা মানে চিন মাৰে কাটিং কৰিব নিশ্চয় পাৰিব এতিয়া তো আজি ভিডিও ইমানে আছিল বাই বাই